নুমলীগড় তেল শোধনাগাৰত সহস্ৰাধিক শ্ৰমিকে গ্ৰহণ কৰিলে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। এতিয়া NRLৰ চৌদিশে কেৱল শ্ৰমিকৰ বিক্ষোভৰ জুই। আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী ন্যায্য দাবী। মধ্যভোগী ঠিকাদাৰ পক্ষ হুঁচিয়াৰ, শ্ৰমিকৰ মজুৰি সময়মতে আদায় নিদিয়া মধ্যভোগী ঠিকাদাৰ হুঁচিয়াৰ, NRL কৰ্তৃপক্ষ হুঁচিয়াৰ আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। উল্লেখযোগ্য যে শ্ৰমিক ইউনিয়নৰ নেতৃত্বত শ শ্ৰমিকে নুমলীগড় তেল শোধনাগাৰৰ তিনিওখন প্ৰৱেশদ্বাৰৰ সন্মুখত তেখেতসকলৰ নিৰ্ধাৰিত মজুৰি, খোৱাপানী, প্ৰাথমিক চিকিৎসা সেৱা আদিৰ পৰা বঞ্চিত হৈ অহাত পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয়। আজি মেইনটেনেন্সত দুমাহ ধৰি দৰমহা নাই। ছাত্ৰ জবত কাম কৰা মানুহক আজিও প্ৰাপ্য আদায় দিব পৰা নাই। আমি MS ফকৰদেন, VDP, LNT, টুৰ্ণামেণ্ট আমি কাকো চিনি নাপাওঁ, হয় নহয় কওক? আমি চিনি পাওঁ, এই গেট পাছখন কোনে দিছে? NRL দিছে, হয় নহয় কওক? আমি NRL দিয়া গেট পাছত কাম কৰিছোঁ। আমি NRLক চিনি পাওঁ কিন্তু। আৰু NRL ইয়াৰ পৰা ফালৰি কাটিলে আমি নামানো কিন্তু। তোমালোকৰ কাম কৰিছোঁ, তোমালোকৰ দিয়া ইউনিফৰ্মহে পিন্ধিছোঁ আমি। হেলমেটটো তোমালোকৰ, ব্ৰইলাৰ শ্বুটটো যোৰ তোমালোকৰ। তোমালোকে যি মাৰ্কা দিছা, ESI কৈছা, কিবা কৈছা, আমি তাক মানি লৈছোঁ। 8টা বজাত সোমাবলৈ কৈছা, 8:30 বজাত সোমাবলৈ কৈছা, আমি সোমাইছোঁ। গেটত এণ্ট্ৰি কৰিছোঁ, পাঞ্চিং মাৰিছোঁ, যি কৰিছা তাকে কৰিছোঁ। কিন্তু পইচা দিবৰ সময়ত, মজুৰি দিবৰ সময়ত তোমালোকৰ নীতি নিয়ম আইন কানুন ক'ত নতুন প্ৰৱৰ্তন কৰিবলৈ আহিছা? পইচা দিয়াৰ সময়তো তোমালোকে এইবিলাক কৰা, আমি ভাল পাম। আজি তেওঁলোকে কয় 775 টকা বহুত বেছি বোলে, কিন্তু তেওঁলোকে বহুত বেছি দেখিব এটা কাৰণে দেখিব, ইয়াত তেওঁলোকৰ কাৰণে কেণ্টিন আছে, ছুপাৰ ফাষ্ট খানা খায়, NRLে খুৱায়, চাহ খায়, NRLৰ গাড়ী দিছে অহা যোৱা কৰিবলৈ, ৱাটাৰ দিছে, পানী দিছে, স্কুলৰ ল'ৰা ছোৱালী পঢ়ুৱাবৰ কাৰণে পইচা দিছে। গতিকে মাৰ্কেটৰ কথা বুজি নাপায়। তেওঁলোকক যদি 775 টকা ধৰাই দিয়া হয়, তেওঁলোকে ডেইলি লৈ পেলাই বজাৰ কৰি পৰিয়াল পুহি দেখুৱাওক। মই মিছা কৈছোঁ কওক আপোনালোকে? তেওঁলোকে কৰি দেখুৱাওক। শ্ৰমিক ঐক্য জিন্দাবাদ, আমি শ্ৰমিক ভাই 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 ভাই। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈৰ ৰিপৰ্ট, নিজা খবৰ।